দীঘলতি দীঘল পাত গৰু পোকে জাত জাত মায়ে সৰু বাপে সৰু তোৰ হলি বৰ গৰু। আজি তোমাৰ গৰু বিহু হয় আৰু গৰু বিহুত মই দাদাই কিংকে সেই কৰছে মালা সেই কৰছে গাঁঠিছে আৰু দীঘলতি কিংকে আনিছে কাটি মই আপোনাক লগত সেই কৰিম কিছিলে দেখাৰ কাৰণে সেই কৰিম চেষ্টা কৰিম ধুনীয়া কৰি। এয়া বাংনা হয় ধুনীয়া কৰি মালা সেই কৰছে গাঁঠিছে বঢ়িয়া কৰি। লাও আছে বাংনা আছে ধুনীয়া কৰি আপোনালোকক ভিডিঅ'টো সেই কৰছোঁ দেখাৰ কাৰণে সেই কৰি চেষ্টা কৰিলোঁ। গোটেইখিনি আপোনালোকক দেখাৰ কাৰণে সেই কৰিলোঁ চেষ্টা কৰিলোঁ আপোনালোকক গোটেইখিনি কৰিব চাই থাকিব। আৰু ইতিমধ্যে আমি কিছুলে পথাৰত যাম আপোনালোকৰ ভিডিঅ'টো গোটেই স্কিপ নকৰা কৰি দেখি দিয়ে আপোনালোকে চাই থাকক। নমস্কাৰ, মোৰ নাম শ্ৰী ঋতুনাথ আৰু সকলোকে আজি অসমবাসীক বিহুৰ শুভেচ্ছা জনালোঁ। গুড মৰ্ণিং। আৰু আজি আমি ঘৰৰ অলপমান তাৰমানে কি পৰিস্থিতি সেই কৰিম গৰু বিহুৰ কাৰণে অলপমান কেনেকুৱা আগলতি কাটে কি কৰে আৰু কেনেকুৱা তোমাৰ মালা চালা সেই কৰে গাঁঠে সেইগিলান অলপমান বস্তুগিলান সেই কৰিম দেখা আপোনালোকক। আৰু ঘৰৰ কিংকে গৰুগিলান কিংকে তোমাৰ পথাৰত নি মাত্ৰ গা ধোৱা হয় কি ক'ত যায় কি যায় আজি গোটেইখিনি ভিডিঅ'ত সেই কৰিম দেখাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰা কৰি মোৰ চেনেলটো চাই থাকিব। এনেকুৱা দাদাও সেই কৰি আছে কি আছিলে গা ধুই আছে গৰুক। আপোনালোকে ভিডিঅ'টো সেই কৰি আছে দৃশ্যটো চাই আছে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰা কৰি চাই থাকক।
ইতিমধ্যে আমি তাৰমানে কি আহি পাইছোঁ কিছিলে পথাৰত কিছু পেহাৰ লগত আৰু পেহাৰ এইগিলাখান গৰু হয় ঠিক আছে 3-4টামান গৰু আছে পেহাৰ আৰু আমাৰ গৰুকেইটা তাৰমানে আগত গ'ল কি আমাৰ গৰু এটা সেই কৰিম দুইখন আৰু পেহাই কি কৰিব অলপমান সেই কৰিম পেহাই কিছু গৰু বিহুৰ কাৰণে কি ক'ব নমস্কাৰ এই বিহুৰ শুভেচ্ছা থাকিল এবাৰ আমি বিহু এতিয়া গৰু বাছুৰ ধুম আৰু গৰুবিলাক নিম পুখুৰীত নি কিনে গৰু চৰু গা ধুৱে এৰি দিম আৰু তাৰপিছত আহি গা মূৰ ধুই আৰু মানে চাহ জলপান খাম আৰু এইখিনি ক'ব লাগে আগৰ দৰে বিহুটো নাই আগৰ দৰে বিহু নাই মানে গৰু বাছৰো কমি গৈছে আৰু আগৰ দৰে গৰুও নাই হাওলা গৰু নাই দমৰা গৰু নাই এই গাই গৰু কেইজনীমান আছে আৰু এইখিনিকে ধুৱাই মিলাই তামচা ফূৰ্তি কৰি গুচি যাম আৰু পেহাৰ লগত আহিছোঁ আৰু আমি কিছিলে আমাৰ গৰুকেইটা সেই কৰিম দেখাম আৰু চাই ৰাখব ভিডিঅ'টো নমস্কাৰ ইতিমধ্যে আমি সেই কৰিম কিছু ভিডিঅ'টো সেই কৰা সমাপ্ত কৰিম আৰু তাৰ গৰুক গা ধোৱা হৈ গ'ল আৰু দীঘলতি দীঘল পাত আনিলোঁ কিছু চেঞ্জ কৰি মাত্ৰ আমাৰ দাদাই চেঞ্জ কৰিছে আৰু চেনেলটো লাইক কমেণ্ট কৰি দিব নমস্কাৰ জয় অসম আৰু চেনেলটো শ্বেয়াৰ কৰি দিব